এজনী ছোৱালী নিজৰ মাক দেউতাকতকৈ আপোনাক বেছি ভাল পাব নোৱাৰে সঁচা, কিন্তু সেই ছোৱালীজনীয়ে বহুত বেছি ভাল পোৱা মাক দেউতাকক এৰি গোটেই জীৱন আপোনাৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিব পাৰে। আচলতে সম্পৰ্কবোৰ হেৰাই নাযায়, ইয়াক হেৰুৱাই দিওঁ। আপোনজন কেতিয়াও হেৰাই নাযায়, ইয়াক হেৰুৱাই দিয়া হয়। আপোনজনক ভাল পোৱা সময়খিনি সকলোৰে ভাল লাগে, কিন্তু যেতিয়া বেয়া লাগিব ধৰে তেতিয়া যেন খুজি পুতি ভুল লাগে। প্ৰিয়জনৰ কথাবোৰ হঠাৎ যেন নুবুজা যেন লাগে। চিনাকি সময়বোৰ অচিনাকি যেন লাগে। নিজৰ মনটোক নিজেই শত্ৰু যেন লাগে। কাৰণ আপোনাৰ মনটোক আপুনি বুজাব পাৰে, কিন্তু তেওঁ বেয়া পাই থকা মনটোক বুজাব কোনে? প্ৰতিজন মানুহৰ সুখ দুখ জীৱনৰ এক বুজিব নোৱাৰা প্ৰতিচ্ছবি। প্ৰতিজন মানুহৰে সুখ আৰু দুখ সাঁচিবৰ বাবে এজন প্ৰিয় বন্ধু অথবা বান্ধৱী লাগে। আপুনি যদি কাৰোবাৰ জীৱনৰ এনেকুৱা ঠাই আৱৰি আছে, তেন্তে আপুনি যথেষ্ট ভাগ্যৱান বুলি হাঁহি থাকক। কিন্তু আপোনাৰ নিস্বাৰ্থভাৱে কৈ যোৱা কথাবোৰৰ বাবে আপুনি কেতিয়াও সেই মানুহজনৰ চকু পানী বোৱাই নানিব। এজন মানুহ হঠাৎ জীৱনৰ পৰা গুচি নাযায়। আচলতে গুচি যোৱাৰ সিদ্ধান্ত তেওঁ বহুত আগতে লয়। তাৰপিছত অজুহাত বিচাৰি ফুৰে, সঠিক সময়ৰ অপেক্ষা কৰি থাকে, কিন্তু আমিহে সেইবোৰ বুজি নাপাওঁ।